वेलकम बैक टू माय यूट्यूब चैनल इकबाल भाई ब्लॉग चैनल आपलोक अत्यंत धन्यवाद। आज मैं आपलोक देखने गई आसोर जो सम्पद जी सम्पद माने धरि लक आमार एने एने बहुत दुखियाजनक। आमार ओनली दुटा फैक्टरी आछे, दुटा पेपार मिल आछे, बहुत जुगर पुराना पेपार मिल आछे, किन्तु हे दुटा बर्तमान आरो एटा आछे जागिरोड সেইটো জানে আপোনালোকে আৰু এটা আছে ধিং পেপাৰ মিল আগত মানে এইটো মানে স্থাপিত হৈছিল। সো আজি বলক কিন্তু স্থাপিত হৈছে, কিন্তু জাস্ট আৰম্ভণি হোৱা নাই। আৰম্ভণি হোৱাৰ আগতে মানে কবাৰ বিদেশৰ পৰা সাইন্টিষ্ট আহিছিল, সাইন্টিষ্ট আৰু পিছত সাইন্টিষ্টে ইয়াৰ কাষতে নদী আছে, এই নদীটোৰ কাৰণে আৰু এইটো মানে নদীটোৰ কাৰণে মানে এইটো চলাব নোৱাৰে, মেচিনটো চলালে মেচিনটো দাবি যোৱাৰ বহুত সম্ভাৱনা থাকে। सो सब ये दुटा ये फैक्टरी जो आम चला है बहुत आम कारण बहुत भल हल है। इतना मैक्सिमाम एट कोम्पानी मैक्सिमाम 5,000 পৰা 10,000 मानुह काम चाम करे काम करिब पारिले है। सो बोलक आमी आगলৈকে এইবিলাক मेचिन टिचिन बहुत दिनर पुराना मेचिन और সেই मेचिनবিলাক मैं आपनालोকক देखाम, कियनो आमार जीतु आमार अखोमर सम्पद एटु आमार अखोमर सम्पद जीतु एनेके धरक अवैधभावे धरक एने गेली पचि माटिए खाई आछे, मामरे पुरी आछे, किहर कारणे एनेकुवा होइसे एटु किहर एक्चुअली एटु कारण कि एटु मेचिनटु माने नचलोৱাৰ কাৰণটো কি আছিল মানে সেই কাৰণটো আমি জানিব লাগে, সবে জানিব লাগে एक्चुअली किहर कारणे एटु बন্ধ হৈ গৈছে, এই বন্ধ হোৱাৰ কাৰণটো আমি জানিব লাগে। সো এটু ভিডিওৰ মাধ্যমেৰে আপুনিও জানিলে মইও জানিলো। সো বলক আমি ইয়াত বহুত মানে ধৰক হাজাৰ 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 বিঘাৰ ওপৰত মাটি আছে, एक्चुअली इमान एने पड़ी आछे अजस्रभावे पड़ी आछे, एको काम काज लगा ना, सरकारो निजे काम करा ना, आमी मानुहे एको करा ना, एने पड़ी आछे घाह बन जंगल चंगल और बहुत डांगर डांगर घर माने शेषলৈকে ভিডিওটো চাই থাকিব। मेचिन टिचिन এইবিলাক দেখাই আছো যোনবিলাক নেকি মাটিয়ে খাই আছে ৰদে শুকাই আছে। এটো ঘৰ হয়, এটো ঘৰত মানে এনি মেচিন বহুত কোটি কুৰু কুৰু চৰকাৰৰ কুৰু কুৰু টকাৰ মেচিন এনে ধৰক মামৰে খাই আছে। ভালদৰে আপোনাক দেখাই দিও কিমান মেচিন, কিছুমান মেচিন আছে ধৰি লওক আপুনি বাহিৰত পৰি পেলাই গেলি আছে, পুচি আছে, পুতা গৈছে, আধা পুতা গৈছে আৰু আধা ওপৰত আছে। এ দেখিছে মোৰ চাৰিওপিনে জংঘল, কিন্তু এটো এনেকুৱা নাছিলে যেতিয়া আৰম্ভণি কৰিছিলে তেতিয়া পুৰা পৰিষ্কাৰ আছিলে। এটো চাক এইবিলাক গছ যে কোনো ৰুৱা গছ নহয়, এটো অজৈত গছ হৈছে। এটো দেখিছে চাৰিওফালে যিমানখিনিলৈকে আপুনি মানে যিমানখিনি চাই আছে এই গোটেইখিনি হৈছে চৰকাৰৰ মাটি। চাক চৰকাৰৰ মাটি কেনেকুৱা মানে পৰি আছে, কোনো ধৰণৰ ইউজ কৰা নাই, কোনো ধৰণৰ একো কিবা এটা কাম কৰা নাই, কিহৰ কাৰণে পৰি আছে। সো এইখিনি মাটি মানুহৰ থাকিলেতো মানুহে কিবা একটা কৰি খাব পাৰিলে হয়। সো এইটো চৰকাৰৰ কিহৰ কাৰণে পৰি আছে। সো এইটো থাকা হয় আমাৰ অসমখন চাওক বহুতো আগবাঢ়িলে হয়, যিয়ে নক চৰকাৰে যদি 10 টকা ইনকাম কৰিলে হয় আমি তাৰ পৰা 2 টকা হলে পালো হয়, বহুত ফ্যামিলি ধৰক থাকিব পাৰিলে হয়, তাত কাম বন কৰি পেলাই বিন্দাস চলিব পাৰিলে হয়, ধুনীয়া ফ্যামিলি আৰামত চলিব পাৰিলে হয়। সো বলক ভিডিওটো আমি শেষলৈকে চাই থাকক, ভিডিওটো অকমান স্কিপ নকৰি শেষলৈকে চাই থাকক। আমি এতিয়া আপোনালোকক সেই মেচিনবিলাক দেখাই দিম যোনবিলাক নেকি মামৰে খাই আছে, সেই মেচিনবিলাক মই আপোনালোকক এতিয়া দেখাই দিম। আমি এতিয়া আপোনালোকক সেই মেচিনবিলাক দেখাই দিম যোনবিলাক নেকি মামৰে খাই আছে, সেই মেচিনবিলাক মই আপোনালোকক এতিয়া দেখাই দিম। সো আপোনালোকে দেখিছে এইটো মেচিন সব মামৰে পুৰা ঢাক খাই গৈছে, আপোনালোকে এই মেচিনটো চাইছে। এইটো চাওক মেচিনটো মই এবাৰ দেখাই দিছোঁ। এইটো মেচিন এইটো চাওক, এইটো একচুৱেলি চলা হয় আমাৰ অসমবাসী ৰাইজৰ বহুত ভাল হল হয়, কাগজ এইবিলাকৰ দামো বহুত কম হল হয়, কিন্তু এইটো বন্ধ হৈ যোৱাৰ কাৰণে আমি বহুত মেচিন আছে। এইটো ধৰক এই ওপৰত আছে আৰু এইটো ওপৰত ভাবিছোঁ যে ইয়াত উঠাই পেলাই এই ফুটাটোৰে দুখাম বুলি ভাবিছিলোঁ আৰু ইয়াত তাত উঠাইকে ব্যৱস্থা কৰি আছোঁ, উঠাই পেলাই মানে ভিতৰত কি আছে একচুৱেলি কিমান ডাঙৰ ডাঙৰ মেচিন এনেই পৰি আছে। সো মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ তাৰ এৰিয়াটো। চাওক এইটো তাৰ এৰিয়া হয়,
দেখিছে যিবিলাক দীঘল দীঘল ডাঙৰ ডাঙৰ ঘৰ দেখিছে এইবিলাক চব মানে এইবিলাক ঘৰৰ ভিতৰত মানে চব মেচিন আছে কিন্তু ইমানবিলাক টকা খৰচা কৰি পেলাও যদি ইয়া মানে কি এইটো অপেনিং কৰা নাই এইটোতে মানে আমাৰ অসমবাসী ৰাইজৰ মানে ধৰি লওক মোৰ বহুত বেয়া লাগিছে নিজৰো বেয়া লাগিছে কাৰণ একচুৱেলি এইটো ঘৰৰ ওচৰত যাম এতিয়া আমি এইটোত কি আছে আমি চাব লাগে চ' চাই থাকক ভিডিঅ'টো অকণ স্কিপ নকৰি চাই থাকক কাৰণ আপোনালোকে অসমৰ মানুহ যিহেতু অসমৰ এনেকুৱা এটা বস্তু আপোনালোকে জানাৰ খুব দৰকাৰ বলক একচুৱেলি এইটোৰ ভিতৰত কি কি মেচিন আছে মই দেখুৱাই দিম মই এটা এটাকৈ দেখুৱাই দিম মই আপোনাক জংঘল ফুল জংঘলে জংঘল আৰু দেখিছে আপোনালোকে এইটো চাওক পুৰা জংঘল এইটো দেখিছে ঘৰটো চাৰিওপিনে জংঘল চাওক পুৰা জংঘল আৰু ঘৰটো একদম চাৰিওপিনে ঘৰটোত পুৰা জংঘলে জংঘল আৰু দেখিছে চাৰিওপিনে জংঘল তো চলা হয় আমাৰ বহুত ভাল হয় খুব দুখিত আমি এইটো কাৰণে চ' এয়া দেখিছে এইটো ঘৰ কিমান ডাঙৰ ডাঙৰ ঘৰ বহুত মেচিন টিচিন এইটো ঘৰৰ ভিতৰতে আছে চ' এইটোৰ ঘৰত বৰ্তমান যিটো শুনি আছোঁ আৰু এইখিনি মানে গাঁৱৰ মানুহৰ মুখৰ পৰা যিটো শুনা গৈছে এইটোত মানে সাপ থাকে বৰ্তমান বহুত ডাঙৰ ডাঙৰ সাপ থাকে মানে বিষাক্ত সাপ এইটো চাইছে আপোনালোকে পুৰা এৰিয়া এইটোতে মানে মেইন ঘৰটো হৈছে ধৰক ফেক্টৰীটোৰ মেইন ঘৰ হৈছে এইটো হৈছে মেইন ঘৰ চাইছে কেনেকুৱা জংঘলৰ মাজত আছে এই ঘৰটো কিন্তু এইবিলাকৰ যি জংঘল আছে এইবিলাকৰ ভিতৰত মানে ধৰক চব মেচিন আছে আৰু তথাপিতো আমি এটা ওলাইছোঁ যিটো মেচিন মই প্ৰথমত মই আপোনালোকক দেখুৱাইছিলোঁ সেইটো মানে একদম লতি চতিৰ মানে ওপৰত মানে পূৰা ফুল হৈ আছিলে সেইকাৰণে মই মানে অলপ মানে চাফা কৰি পেলাই যি অলপ চলপ মানে দেখুৱাই দিছোঁ আৰু তথাপিতো তাত জোক আছিলে ভালদৰে চাফা কৰিব নোৱাৰিলোঁ ভালদৰে দেখুৱাব পৰা নাছিল চ' অথনি আপোনালোকে এটা মেচিন চাইছে এতিয়া বৰ্তমান ইয়াৰ মানে এইটো জংঘলখিনিৰ ভিতৰত বোলে এটা মেচিন আছে চ' মই সেইটো মেচিন আপোনালোকক দেখুৱাবৰ মই চেষ্টা কৰি আছোঁ আৰু এইখিনি এতিয়া জংঘল আছে জংঘলটো চাফা কৰি পেলাই মই সেইটো মেচিন আপোনাক মই দেখুৱাই আছোঁ চ' এইটো মেচিন আপোনালোকে চাফা কৰি আছে এইটো মেচিন চোৱাৰ পিছত তাৰপিছত ভিতৰত ঘৰৰ ভিতৰততো পাৰ্মিশ্যন নাই মানে যাহা তাহ মানুহ সোমোৱাৰ মানে পাৰ্মিশ্যন নাই চ' আপোনালোকে চাইছে আমি মেচিন মানে বিচাৰি আছোঁ আৰু জংঘলৰ কাৰণে মানে বহুত অসুবিধা হৈছে আমি মেচিনটো বিচাৰি উলিয়াব পৰা নাই চ' মেচিনটো বিচাৰি উলিয়াই আছোঁ আমি এতিয়া আৰু আপোনালোক দেখুৱাম চাওক জখলা এতিয়া নমাই আছোঁ আমি ইমান ওপৰৰ পৰা চাইছে এতিয়া জখলা নমাই আমি এতিয়া যাম জিনটো মানে যিমানখিনি এৰিয়া আছে আমি ইয়াৰ ওপৰত উঠি আছোঁ মই এতিয়া ওপৰত উঠি পেলাই মানে মই আপোনাক দেখুৱাই দিম এতিয়া ফুল এৰিয়াটো দেখুৱাই দিম আৰু কেনেকুৱা আছিলে আমি উঠি আছোঁ চাই পেলাই উঠিব লাগিব নহয় নহ'লে আকৌ পৰি যোৱাৰ সম্ভাৱনা থাকিব পুৰা ভাগৰ লাগি আছে আৰু বহুত ওপৰততো তোমালোকে ইয়াত কাম কৰি থকা কিমান দিন হৈছে হাঁ এৰিয়া এইটো ধিং পেপাৰ মিলৰ এৰিয়া হয় নগাঁও ডিষ্ট্ৰিক্ট পুৰা ভাগৰ লাগি গৈছে আৰু ইমান ওপৰত উঠিছোঁ ন চ' একচুৱেলি ওপৰত এইটো কি বনাই আছে পৰা এইটো 40 ফুট ওপৰত আছে এইটো পানীৰ টেংকি হ'ব এইটো চাই আছে এইটো গোটেইখিনি পানী টেংকি এইটো আৰু ওপৰত উঠিব মানে ন আচ্ছা এইটো আৰু ওপৰত উঠিব পানী টেংকি চ' এইটো চাওক চাইছে পুৰা এৰিয়া এইটো মই আপোনাৰ পুৰা এৰিয়া ফুল এৰিয়াটো এবাৰ দেখুৱাই দিছোঁ এইটো চাওক এইটো তাৰ ফুল এৰিয়া আচ্ছা তাত হেৰি আছে দেখোন মই ইয়াৰ পৰা ওপৰৰ পৰা চাই আছোঁ তাৰ মৌ মাখিৰ বাহা আছে দেখোন জখলাত যদি ওপৰত উঠিলে তো মৌ মাখিৰ বাহা আছে তাত একো প্ৰব্লেম হ'ব পাৰে নেকি চ' মই ওপৰৰ পৰা আমি তলত আহিলোঁ বলক এতিয়া আমি এইটোত চাওঁগৈ এইটো মেচিন দেখিছে এইটো আমি জখলা এতিয়া দিছোঁ জখলা দিয়ে আমি এতিয়া ওপৰলৈ উঠি যাম
চ' এইটো চাইছে মেচিন, এইটো মেচিনটো চাওক, এইটোৱে মেচিন, এইটো দেখিছে কেনেকুৱা ডাঙৰ ডাঙৰ মেচিন। এইটোতো 1-2 টকাৰ বস্তু নহয়, এইটো বহুত কোটি কোটি টকাৰ বস্তু হয়। এইবিলাক বস্তু চাওক, চৰকাৰৰ কোটি টকাৰ বস্তু মামৰে খাই আছে ইয়াত। এইটো চাইছে আপোনালোকে, চৰকাৰে ইমান টকাৰ বস্তু মামৰে কি। চ' আজি আমাৰ ভিডিঅ' ইমানখিনিতে সামৰণি মাৰিলোঁ, কাৰণ বেলিও বহি গৈছে, পেটত ভোকো লাগিছে, মানে খাবগৈ লাগে। চ' মই ভাবিছিলোঁ আৰু যে গোটেইখিনি দুখাই দিম বুলি, কাৰণ নোৱাৰিলোঁ, কাৰণ এইটো মানে পাৰ্মিশ্যন ল'ব লাগে। পাৰ্মিশ্যন লৈ পেলাই মানে ধৰক যিহেতু চৰকাৰী বস্তু না, এইটো পাৰ্মিশ্যন নোহোৱাকৈ ব্যক্তিগত কাৰো সম্পদ নহয়তো, এইটো চৰকাৰী সম্পদ হয়। সেইটো কাৰণে ভিতৰত মানে ধৰক এনেকুৱা অবৈধ মানুহ মানে সোমাব নোৱাৰে, প্ৰৱেশ নিষেধ মানে। সেইটো কাৰণে মই আপোনালোকক ভিতৰত দেখুৱাব নোৱাৰিলোঁ। গতিকে নেক্সট ভিডিঅ'ত মানে আপোনালোকক মই ধৰক এইটোৰ ভিতৰত ধুনীয়াকৈ পাৰ্মিশ্যন লৈ পেলাই ধুনীয়াকৈ পাৰ্মিশ্যন লৈ পেলাই মই মানে গোটেইখিনি বস্তু কি মেচিন আছে, কি নাই, কি কেনেকুৱা অৱস্থাত আছে মেচিনবিলাক, গোটেইবিলাক মই মানে আপোনালোকক দেখুৱাই দিম। চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। খুব দুখিত, আৰু মই নিজেও বহুত দুখিত, কাৰণ মই আপোনালোকক কৈছোঁ আৰু নিজেও মানে ভাবি আহিছোঁ নিজে চাম বুলি, আৰু আপোনালোককো ভিডিঅ'ৰ মাধ্যমেৰে দুখাম বুলি মই ভাবি আহিছিলোঁ, কিন্তু নোৱাৰিলোঁ। এইটো কাৰণে বহুত দুখিত, আৰু নিজে নোৱাৰিলোঁ, আপোনালোককো দেখুৱাব নোৱাৰিলোঁ। চ' আজি যিমানখিনিয়ে দেখুৱাইছোঁ, এতিয়ালৈকে বৰ্তমান ধৰি লওক আমাৰ এইখিনিৰ পৰা এই ধিং পেপাৰ মিলটো কোনো আজিলৈকে এনেকৈ দেখুওৱা নাই। চ' আপোনালোকে চাব, ধিং নগাঁও ডিষ্ট্ৰিক্ট হয়। এতিয়া ইয়াত এটা নতুনকৈ এটা ফৰ্মুলা এটা লৈছে, ধৰক ইয়াত নতুনকৈ ফেক্টৰী এটা, কি গেঞ্জি ফেক্টৰী এটা, 3টা ফেক্টৰী হ'ব বুলি কৈছে। চ' এইকেইটা ফেক্টৰী মই আপোনালোকক দুখাম ফেক্টৰী বনাই আছে বৰ্তমান, আৰু নেক্সট ভিডিঅ'ত মই ফেক্টৰীকেইটা দেখাই দিম। চ' আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, কৰি অল বেল আইকনটো দবাই অল নটিফিকেশ্যনটো অন কৰি দিব। মোৰ চেনেলৰ যিবিলাক ভিডিঅ' আছে সকলোতকৈ আগতকৈ আপুনি পাব। অ'কে, গুড।